নমস্কাৰ আমি ঘৰতে থাকি কেনেধৰণে চেণ্ডেল তৈয়াৰি কৰিব পাৰোঁ তাৰ এক প্ৰচেষ্টাই মই দিল্লীৰ পৰা মেচিনটো আনিছিলোঁ আৰু ইয়াতে বহুতখিনি সুবিধা আছে। আমি যদি কৰোঁ বুলি ভাবোঁ তেতিয়াহ'লে ঘৰত থাকিও আমি কাম কৰিব পাৰোঁ। এতিয়া একেবাৰে সহজ নিয়ম চব আপোনাৰ ঘৰত থকা সাধাৰণ কাৰেণ্টে আপুনি এই মেচিনটো চলাব পাৰে। গতিকে চব মই এটা উদাহৰণ হিচাপে আপোনাক দেখুৱাইছোঁ। এইযোৰ ল'লোঁ, এইটো ফ্ৰেম, এই ফ্ৰেমটোত লাহেকৈ এনেকৈ দিলোঁ। দিয়াৰ পাছত লগে লগে বহুত স্পীডত আপুনি চেণ্ডেল তৈয়াৰ কৰিব পাৰে। এয়া এইটো দিলোঁ, এই ওলালে, এই চেণ্ডেল এইযোৰ ওলালে আৰু আকৌ দিলোঁ। আকৌ দিলোঁ। এয়া কৰিব পাৰে, এনেকৈ বনাব পাৰে। এইটো আপুনি আকৌ এতিয়া সেইটো বনোৱা হ'ল। সৰু চাইজ ডাঙৰ চাইজ বনাব পাৰে আপুনি। এয়া ফিটা আহে আৰু এনেকুৱা ধৰণৰ চেণ্ডেল বনাব পাৰে আপুনি এই প্ৰেছাৰৰ কাৰণে। আৰু ইয়াত আমি বিভিন্ন ধৰণৰ বনাই থৈছোঁ। এইবোৰ ইয়াত বিভিন্ন ধৰণৰ ফিটা পোৱা যায়। ইয়াত ফিটা জেন্টছৰ কাৰণে। এয়া চেণ্ডেল এয়া 5 ফিটাৰ যিটো 5 ফিটাৰ চেণ্ডেল ঘৰতে কম খৰচত কম দামত বিক্ৰী কৰিব পাৰিব। মাৰ্কেটতকৈ আপুনি বহুত সস্তাত পাব। আমাৰ নতুন প্ৰজন্মই এনেধৰণৰ কাম কৰিব পাৰে আৰু কোনোবা ওলাই আহিলে মই ৰিটেইল মানে হ'লচেলত দি দিম। তেওঁলোকে ঘৰত যিসকলে বহি আছে তেওঁলোকে যদি মাৰ্কেট কৰোঁ বুলি কয় তেতিয়া মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু মই ধুনীয়াকৈ চেণ্ডেল আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। একেবাৰে সহজ। এয়া চব ইয়াত দিলে, ইয়াত দিয়াৰ পিছত আপুনি এইটো ওলালে ফিনিচিং কৰিবৰ কাৰণে মেচিন আছে। আৰু দিছোঁ এইটো কাটিলোঁ। কিমানটা হ'ল? 5যোৰ হৈছে। এয়া মাৰি দিলোঁ। এয়া এই 7যোৰ আপোনালোকে চাই থাকোঁতে 7যোৰ বনালোঁ। এইটো ইয়াত থলোঁ। আৰু এটা মেচিন আছে, এতিয়া আপোনালোকক দেখাম। আৰু এটা মেচিন আছে এইটো। এইটো চব এইটো অলপ ওখ চাপৰ হৈ আছে, ইয়াত কাটোতে ফিনিচিং অহা নাই। গতিকে ইয়াত লাহেকৈ এনেকৈ মাৰি দিলে একেবাৰে সহজ কাম। আমি ঘৰতে থাকি কৰিব পাৰোঁ, সকলোৱে কৰিব পাৰে। এইটো এনেকৈ দি দিলে ঘৰতে থাকি কৰিব পৰা কাম। মহিলাও কৰিব পাৰিব, পুৰুষেও কৰিব পাৰিব। এইটো কোনো হেৰি নাই। ইয়াৰ পিছত আৰু এটা মেচিন আছে, দেখুৱাই আছোঁ। ঘৰতে কি কৰিব পাৰে, এইটো হোল কৰে ফিটা লাগিবৰ কাৰণে। এইটো হোল কৰে, এইটো হোল কৰিব পাৰিব আপুনি। এইটো হোল কৰিব পাৰিব। এইটো হোল কৰিব পাৰিব। আৰু এয়া ফিটা লগাবৰ হ'লে এতিয়া আপুনি ফিটা যদি লগাওঁ বুলি কয় এইটো ৰাইট, এইটো এনেকৈ ভৰালে এইটো হ'ল
এইটো কৰিলে এইটো কৰিলে এইটো কৰিলে 10 এয়া আপোনাৰ ওলাই যায়। এনেধৰণে আমি কাম কৰিব পাৰিম। গতিকে সকলোকে অনুৰোধ কৰিছোঁ, যি যেনেকৈ পাৰে এই কামখিনি কৰিবৰ কাৰণে বা এই মেচিনৰ জৰিয়তে যে আমি নিজকে স্বাৱলম্বী কৰিব পাৰোঁ তাৰ পৰিকল্পনা কৰি এই মেচিন মই ঘৰলৈ আনিছিলোঁ আৰু আজি মই এইটো কামত লাগি আছোঁ। নমস্কাৰ। আমি ঘৰতে থাকি কেনেধৰণে চেণ্ডেল তৈয়াৰী কৰিব পাৰোঁ তাৰ এক প্ৰচেষ্টাই মই দিল্লীৰ পৰা মেচিনটো আনিছিলোঁ আৰু ইয়াতে বহুতখিনি সুবিধা আছে। আমি যদি কৰোঁ বুলি ভাবোঁ তেতিয়াহ'লে ঘৰত থাকিও আমি কাম কৰিব পাৰোঁ। এতিয়া একেবাৰে সহজ নিয়ম, চব আপোনাৰ ঘৰত থকা সাধাৰণ কাৰেণ্টে আপুনি এই মেচিনটো চলাব পাৰে। গতিকে চব মই এটা উদাহৰণ হিচাপে আপোনাক দেখুৱাইছিলোঁ। এইযোৰ ল'লোঁ, এইটো ফ্ৰেম। এই ফ্ৰেমটোত লাহেকৈ এনেকৈ দিলোঁ, দিয়াৰ পাছত লগে লগে বহুত স্পীডত আপুনি চেণ্ডেল তৈয়াৰ কৰিব পাৰে। এয়া এইটো দিলোঁ, এই ওলালে, এই চেণ্ডেল এইযোৰ ওলালে আৰু আকৌ দিলোঁ, এই কৰিব পাৰে, এনেকৈ বনাব পাৰে। এইটো আপুনি আকৌ এতিয়া সেইটো বনোৱা হ'ল, সৰু চাইজ ডাঙৰ চাইজ বনাব পাৰে আপুনি। এয়া ফিটা আহে আৰু এনেকুৱা ধৰণৰ চেণ্ডেল বনাব পাৰে আপুনি এই প্ৰেছাৰৰ কাৰণে। আৰু ইয়াত আমি বিভিন্ন ধৰণৰ বনাই থৈছোঁ। এইবোৰ ইয়াত বিভিন্ন ধৰণৰ ফিটা পোৱা যায়। এয়া ফিটা জেন্টছৰ কাৰণে। এয়া চেণ্ডেল এয়া 5 ফিটাৰ যিটো 5 ফিটাৰ চেণ্ডেল ঘৰতে কম খৰচত কম দামত বিক্ৰী কৰিব পাৰিব। মাৰ্কেটতকৈ আপুনি বহুত সস্তাত পাব। আমাৰ নতুন প্ৰজন্মই এনেধৰণৰ কাম কৰিব পাৰে আৰু কোনোবা ওলাই আহিলে মই ৰিটেইল মানে হ'লচেলত দি দিম। তেওঁলোকে ঘৰত যিসকলে বহি আছে তেওঁলোকে যদি মাৰ্কেট কৰোঁ বুলি কয় তেতিয়া মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু মই ধুনীয়াকৈ চেণ্ডেল আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। একেবাৰে সহজ। এয়া চব ইয়াত দিলে, ইয়াত দিয়াৰ পিছত আপুনি এইটো ওলালে ফিনিচিং কৰিবৰ কাৰণে মেচিন আছে আৰু দিছোঁ। এইটো কাটিলোঁ, কিমানটা হ'ল? 5যোৰ হৈছে। এয়া মাৰি দিলোঁ। এয়া এই 7যোৰ আপোনালোকে চাই থাকোঁতে 7যোৰ বনালোঁ। এইটো ইয়াত থলোঁ। আৰু এটা মেচিন আছে, এতিয়া আপোনালোকক দেখাম। আৰু এটা মেচিন আছে, এইটো এইটো চব এইটো অলপ ওখ চাপৰ হৈ আছে, কাটোতে ফিনিচিং অহা নাই। গতিকে ইয়াত লাহেকৈ এনেকৈ মাৰি দিলে হ'ল। একেবাৰে সহজ কাম। আমি ঘৰতে থাকি কৰিব পাৰোঁ, সকলোৱে কৰিব পাৰে এইটো কাম। এইটো এনেকৈ দি দিলে ঘৰতে থাকি কৰিব পৰা কাম এইবোৰ। মহিলাও কৰিব পাৰিব, পুৰুষেও কৰিব পাৰিব। এইটো কোনো হেৰি নাই। ইয়াৰ পিছত আৰু এটা মেচিন আছে।
দেখুৱাই আছোঁ। ঘৰত আহি কি কৰে এইটো হোল কৰাই ফিটা লাগিবৰ কাৰণে এইটো হোল কৰে, এইটো হোল কৰিব পাৰিব আপুনি, এইটো হোল কৰিব পাৰিব। এইটো হোল কৰিব পাৰিব। আৰু এয়া ফিটা লগাবৰ হ'লে এতিয়া আপুনি ফিতা যদি লগাওঁ বুলি কয় এইটো ৰাইট, এইটো তেনেকৈ ভৰালে এইটো হ'ল, এইটো কৰিলে এইটো কৰিলে এইটো কৰিলে বছ এয়া আপোনাৰ ওলাই যায়। এনেধৰণে আমি কাম কৰিব পাৰিম। গতিকে সকলোকে অনুৰোধ কৰিছোঁ যি যেনেকৈ পাৰে এই কামখিনি কৰিবৰ কাৰণে বা এই মেচিনৰ জৰিয়তে যে আমি নিজকে স্বাৱলম্বী কৰিব পাৰোঁ তাৰ পৰিকল্পনা কৰি এই মেচিন মই ঘৰলৈ আনিছিলোঁ আৰু আজি মই এইটো কামত লাগি আছোঁ।